উপস্থিত আছে এজন গণ্য মান্য হ'ব লগা দালালি মই আহ্বান জনাইছোঁ যে সেই হ'বলগীয়া দালালিজন শ্ৰী শ্ৰী টংকেশ্বৰ বৰুৱা প্লিজ আহক নমস্কাৰ নমস্কাৰ আপোনাক প্ৰথমে এটা প্ৰশ্ন সুধিছোঁ আপুনি 2021 চনৰ বিধানসভা কোন পাৰ্টিত সোমাম বুলি ভাবিছা মই 2021 চনৰ মডেল পাৰ্টিত সোমাম বুলি ভাবিছোঁ আৰু মডেল চিনত বুদ্ধি জয়যুক্ত কৰক আৰু মডেল চিনত যোৱাৰ যি কাৰণ আছে কাৰণটো হৈছে মই অসমত যিমান মদ আহি আছে তেওঁক ফ্ৰীকে মদ খুৱাম বুলি ভাবিছোঁ মুঠতে মোক জিকাই দিয়ক তেনেহ'লে ৰাইজ আপোনালোকে গম পালাই আমাৰ দালালি শ্ৰী শ্ৰী টংকেশ্বৰ বৰুৱা এইবাৰ চুলাই পাৰ্টিত জইন কৰিব মই আৰু এটা প্ৰশ্ন সুধিছোঁ এইবাৰ আপুনি ক'ত পইচা কিমান খালে উন্নত ইমান নাই আন্তাজত ক'ব পাৰোঁ 10-20 কোটিমান হ'ব পাৰে মই আৰু এটা প্ৰশ্ন সুধিছোঁ যে টংকেশ্বৰ বৰুৱা আপুনি অহা বছৰকে চুলা মাটি জিকি গ'লা কিমান টকা মাৰিম বুলি ভাবিছা এনেকৈ ভাবা নাই 40 কোটিমান তাকে ৰাখিছোঁ হে অ' বোলে এটা হাত চলি আছে এতিয়া মোৰ এটা মিটিং আছে অ' হা ঐ ইমান দেৰি ক'ত যাব খোৱা য়েছ নমস্কাৰ মোৰ নাম হৈছে চানু সোণোৱাল আজি মই এটি ভিডিঅ' বনাইছিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ প্লিজ ছাবস্ক্ৰাইব কৰিব